ক্ষত্ৰিয় সংস্কৃতিৰ ঐতিহ্যৰ ৰক্ষক হিচাপে ভাহি অহা প্ৰতিটো ক্ষণেই হ'ল সত্ৰৰ আলধৰা। উদাসীন সত্ৰসমূহৰ আলধৰা হিচাপে এদিন সত্ৰলৈ 6ৰ পৰা 10 বছৰ বয়সৰ ল'ৰা এটাক সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বুঢ়া ভকতজনে 9 বস্ত্ৰ চুৰিয়া পাঞ্জাবী পৰিধান কৰাই সত্ৰলৈ আনে। সত্ৰত সত্ৰীয়া মাৰ্গেৰে জীৱন ধাৰণ কৰিলে 14 পুৰুষ উদ্ধাৰ হয় বুলি পৰিয়ালে সকলো মায়া মোহ ত্যাগ কৰি ভক্তি সাধনাৰ বাবে পঠায়। আচলতে গুৰুজনা নোহোৱা হোৱা এই 600 বছৰত কেৱল সত্ৰসমূহৰ আলধৰাসকলে যুগ যুগ ধৰি সংস্কৃতিৰ সাধনাৰে গুৰুজনাৰ অমূল্য অৱদানসমূহ অতদিনে প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। অতি বৈচিত্ৰ্যময় সংস্কৃতিৰ উপাসক হিচাপে আত্মনিয়োজিত আলধৰাসকলে চিৰ জীৱন কেৱলীয়া পৰম্পৰাতে নিজক বিলীন কৰি দিয়ে। আলধৰাৰ অমূল্য ত্যাগৰ বিনিময়তহে গুৰু সংস্কৃতিয়ে আজিকো প্ৰতি জগত সভাত প্ৰতিষ্ঠা লাভ কৰিছে। সত্ৰলৈ বুঢ়া ভকতজনে আলধৰা ল'ৰাজনক অনাৰ পাছত গা পা ধুৱাই উপাসনাথলী নামঘৰত সেৱা কৰায়। আৰম্ভ হয় আলধৰাৰ পৰম্পৰাগত জীৱনশৈলী। মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৰবহাৰ মোৰ বুঢ়া ভকত স্বৰ্গীয় ৰূপৰাম বুঢ়া ভকত দেৱে 5 বছৰ বয়সতে লখিমপুৰ জিলাৰ ধুনাগুৰি গাঁৱৰ পৰা মোক সত্ৰলৈ ভকত হ'বৰ কাৰণে লৈ আহিছিলে আৰু সেই 5 বছৰ বয়সৰ পৰা মই মাজুলী নতুন কমলাবাৰী সত্ৰৰ আমাৰ বহাখনৰ নাম হ'ল বৰবহা, দক্ষিণকুলীয়া কৃষ্ণহাটৈ পুৰুষৰ বহা আৰু বদলা পদ্ম আটাৰ ভতিজাকৰ বহা। এই বহাতেই সেই 5 বছৰ বয়সৰ পৰা মোৰ ককাই মোক সত্ৰীয়া পৰম্পৰাৰে সত্ৰীয়া গুণমালা, ভতিমা, চপয় টুটয় এইসকল মোক শিক্ষা দিছিলে। ঘৰ সৰা, গোহালি সৰা, বহাৰ কামৰ লগতে নিজৰ দৈনন্দিন কামসমূহো নিজেই কৰি ল'ব লাগে। দৈনন্দিন এই কাম কাজৰ লগতে জড়িত হৈ থাকে বিদ্যায়তনিক শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াটো। আনুষ্ঠানিক শিক্ষাৰ সফলতাৰ বাবে নিয়মিত বহাত পঢ়া শুনা কৰাটো আলধৰাৰ এক দৈনন্দিন প্ৰয়োজনীয় কাম। পাঁচ বছৰ বয়সতে যদি সত্ৰলৈ মোৰ মহান উদাৰ আৰু জ্ঞান গম্ভীৰ পিতৃ দেৱতাই মাতৃ গোসাঁনীয়ে যদি সত্ৰলৈ নিদিলেহেঁতেন, আজি হয়তো মই জীৱনত যিটো সুখ পাইছোঁ, মই কেতিয়াও মোৰ গৃহাশ্ৰমত বহুত ধন সম্পত্তি থকা হ'লেও এই সুখটো মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিলোহেঁতেন।
আলধৰাই বকুল ফুলৰ মালা গুঠি এই মালাখিনি সত্ৰৰ ভঁৰালত জমা দিয়ে। ভঁৰালীয়ে বিনিময়ত এটকা দুটকা পইচা দিয়ে। ভাদ মাহত এয়াই জীৱনৰ অৰ্থ উপাৰ্জনৰ প্ৰথমটো পদক্ষেপ বুলি ক'ব পাৰি। এনেদৰে গোপালন, কুটিৰ শিল্প আদিৰ যোগেদি অৰ্থ উপাৰ্জন কৰি বহাৰ অৰ্থনৈতিক অৱদানত বলিষ্ঠ অৰিহণা আগবঢ়ায়। লাহে লাহে আলধৰাই সত্ৰৰ ভিতৰত লগৰীয়াৰ লগত শৈশৱৰ ধেমালিৰ মাজেৰে সময় অতিবাহিত কৰিবলৈ ধৰে। ৰং ৰহস্যৰ মাজেৰে শৈশৱ পাৰ হয়। ঘট ভঙা, খোলাকটি বা এঠেঙীয়া খেল আদি নানান খেলেৰে লগৰীয়াৰ সৈতে খেলাৰ লগতে সত্ৰৰ বুঢ়া ভকতজনৰ লগত তেজ মঙহৰ সম্পৰ্ক নথকাৰ পাছত আত্মিক সম্পৰ্কৰে সত্ৰৰ বুকুতে জীৱন যাপনৰ সংকল্প লয়। আপোনাক নতুনকৈ আনিছোঁ আৰু তোমাকে চম্ভালিছোঁ, বায়ন্তি আৰু শিকাই দিয়া যাব। তোমাৰ প্ৰতি সেৱা, তোমাৰ প্ৰতি ঈশ্বৰ প্ৰসন্ন হ'ব। প্ৰভু অনন্তই চৰণ ছাত্ৰ ৰক্ষা কৰিব। প্ৰাৰ্থিছে মনৰ সন্ধানচিত মহাপুৰুষে ৰক্ষা এদিন ভাল দিন বাৰ চাই বুঢ়া ভকতজনে সত্ৰৰ অধ্যাপকৰ ওচৰত গুৰুমুখী সত্ৰীয়া সংস্কৃতিৰ জ্ঞান আহৰণৰ বাবে তামোল, পাণ আৰু শিকি দি অধ্যাপকৰ ওচৰত সেৱা কৰে। আলধৰাৰ আগ্ৰহক সন্মান জনাই অধ্যাপকেও আলধৰাক গায়ন বায়ন, বৰগীত, ওজাপালি, অংকীয়া ভাওনা আৰু সত্ৰীয়া নৃত্যৰ শিক্ষা প্ৰদান কৰে। নাচৰ প্ৰতি আগ্ৰহ থাকিলে আলধৰাক নতুৱা কৰি তোলা হয়। এই সত্ৰীয়া সংস্কৃতিসমূহ প্ৰচাৰ প্ৰসাৰৰ যোগেদি আমিও অসমৰ বহুত ছাত্ৰ ছাত্ৰীসকলক, যুৱ প্ৰজন্মসকলক দুজনা গুৰুৰ ভক্তি মাৰ্গৰ যোগেদি দুজনা গুৰুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। আৰু সেই আপাহতে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীয়ে 2016 বৰ্ষত
আমাৰ এই সংস্কৃতিৰ প্ৰতি ধাবিত হৈ সংগীত নাটক অকাডেমি বঁটাৰে অভিভূত কৰিলে। সাধাৰণতে এজন আলধৰা সত্ৰীয়া শিক্ষাৰ প্ৰতিটো দিশতে পৰিপূৰ্ণতা প্ৰদান কৰি পাৰ্গত কৰি তোলা হয়। সত্ৰীয়া শিক্ষাৰ আৰম্ভণিতে প্ৰদান কৰা হয় মাটি আখৰা। এই মাটি আখৰাই আলধৰাক প্ৰকৃততে শাৰীৰিক আৰু মানসিক দুই দিশৰ পৰাই পৰিপূৰ্ণতা প্ৰদান কৰে। মাটিৰ লগত সংগতি ৰাখি শৰীৰ সাধনাৰ যি প্ৰাৰম্ভিক কলা, সেই কলাই ৬৪বিধ মাটি আখৰা। এই মাটি আখৰাসমূহৰ ভিতৰত খচকা বা দণ্ডৱত হ'ল প্ৰথমবিধ মাটি আখৰা। গুৰুৰ পদপৰশত শৰীৰ নৃত্যৰ উপযোগী কৰি তুলি শৰীৰৰ শিথিলতা প্ৰাপ্তিৰ দিশত এই খচকা বা দণ্ডৱতে গুৰু আৰু শিষ্যৰ মাজত আত্মিক সম্পৰ্কৰ গঢ় দিয়ে। এই খচকা বা দণ্ডৱতেই হ'ল মাটি আখৰাৰ আৰম্ভণি। মই ভাবোঁ সত্ৰীয়া পৰিৱেশত লাভ কৰা আলধৰাসকলৰ দৰে যিকোনো মোৰ দৰে যিকোনো ব্যক্তিয়ে সেই সত্ৰীয়া পৰিৱেশৰ পৰা লৈ অহা যিটো আধ্যাত্মিক জ্ঞান, কলা সংগীতৰ যিটো জ্ঞান, এই জ্ঞানৰ যোগেদি যদি কেনেকৈ সংযম কৰিব লাগে, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পৰা যায়, এই যদি আমি জনসমাজত যদি আমি বিলাই দিব পাৰোঁ, আজি উঠি অহা প্ৰজন্মক যদি আমি দিব পাৰোঁ, তেনেকৈ ত্যাগ কি বস্তু তেওঁলোকে শিকিব। আলধৰাক এজন বুঢ়া ভকতে নিজৰ তেজৰ সম্পৰ্ক নোহোৱাকৈ কেনেকৈ আত্মীয়তাৰ দোলেৰে বান্ধি ৰাখিব পাৰে, পিতৃ পুত্ৰৰ স্নেহেৰে কেনেকৈ বান্ধি ৰাখিব পাৰে, আজিৰ সমাজত যদি আমি সেই বস্তুটো যদি বিলাই দিব পাৰোঁ, মই ভাবোঁ আমি বিশ্ব ভাতৃত্ব পোত জগাই তুলিবলৈ সক্ষম হ'ম। এনেদৰেই গায়ন, বায়ন, ওজাপালি, অংকীয়ানাট, বৰগীত আদি গুৰুজনাৰ সৃষ্টিৰাজিৰ লগত আধ্যাত্মিক পৰিৱেশেৰে সত্ৰসমূহক আলধৰাই যুগ যুগ ধৰি জীপাল কৰি আহিছে। প্ৰকৃত অৰ্থত গুৰু দুজনাৰ সৃষ্টিসমূহক ঘূনে বিন্ধিব নোৱাৰাকৈ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি নিৰবিচ্ছিন্নভাৱে আলধৰাই কৃষ্য সাধনাৰ যোগেদি ত্যাগ আৰু সংযমৰ দ্বাৰা যুগ যুগ ধৰি সংৰক্ষণ কৰি আহিছে। পহিলো আমি ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ দীন দয়াশীল স্বামী